চন 2000 মানৰ হ'ব অ নামাৰে ইয়াত হিলগুটি আজি ভাবিছো ভিডিও এটা বনাও গাড়ী এই মোৰ পাছফালে থকা গাড়ীখনৰ কথা গাড়ীখনৰ মই কন্ডিশনটো দেখাই আছো ভিডিওটো বনোৱাৰ আগতে এইটো এতিয়া ইয়াৰ অৱস্থাটো হৈ আছে এনেকুৱা মানে এখন আই দেখা না মই এইটো দেখাইছো এইখানে মানে কি হ'ল বহুত নামত স্টাৰ্টটো দিছো হা কিন্তু আজি এখনৰ পৰা ভিডিওটো বনাওঁতে প্ৰথমটো চেষ্টা কৰো এখন স্টাৰ্ট দিবলৈ স্টাৰ্ট হয় নহয় তো মই ক'ব পৰা নাই তো প্ৰথম স্টাৰ্টটো দি চাওঁ চাই থাকক আসলে এখন আমাৰ বৰ্তাহঁতৰ ঘৰত পৰি আছে নহয় আসলে কামতে লাগি আছে কিন্তু গাড়ীখন মানে মানুনিয়া অৱস্থাত নাই গাড়ীখন আপোনাৰ মাল কঢ়িবা গাড়ী হিচাপে ব্যৱহাৰ কৰি থকা হৈছে তো এইখনৰ অৱস্থাটো হ'ল এইটো তো এতিয়া কৰো কি প্ৰথমতে গাড়ীখন ষ্টাৰ্ট দি চাওঁ এটা ৰাতিপুৱা ষ্টাৰ্ট দিওঁতে অকমান টাইম লাগে মানে সেইটো কাৰণে চাওঁচোন ষ্টাৰ্ট দি কি হয় মানে ইঞ্জিন চিঞ্জিন ঠাণ্ডা হৈ থাকে তো পটককে ষ্টাৰ্টটো নহয় আৰু চাওঁ ওকে আৰু একবাৰ ট্ৰাই কৰি চাওঁ দেই অলপকে লয় আৰু এইটো গাড়ী কণ্ডিশ্যনটো পাছত দেখাইছো ষ্টাৰ্টটো লৈছে বাৰু বৰ্তমান এতিয়া চাওঁচোন নেক্সট আকৌ এবাৰ দি চাওঁ ন যাব গৈছে গাড়ী চালু গ'ল তেল আছে নাই এইটো গম নাপাওঁ খালি নাথাকিলে নাই আৰু বন্ধ হৈ গ'ল ওকে এতিয়া গাড়ীখন হৈ গ'ল ষ্টাৰ্ট ঠিক আছে ষ্টাৰ্ট হৈ গ'ল এতিয়া মই গাড়ীখনৰ কণ্ডিশ্যনটো দেখাব লাগিব হা চাই থাকক ভিডিঅ'টো তো এইখন হৈছে মাৰুতি 800 2001 or 2 এনেকুৱা হ'ব চাগে কোন চনৰ মই প্ৰপাৰ নাজানো কিন্তু গাড়ীখনৰ আপোনাৰ বাহিৰৰ ফালৰ পৰা কণ্ডিশ্যনটো চালিয়া হৈ আছে হা দেখিব পাৰিছে না বাহিৰৰ ফালৰ পৰা কণ্ডিশ্যন চালিয়া হৈ আছে কিন্তু কথাটো হ'ল কি গাড়ীখনৰ যদি মই এতিয়া ভিতৰটো দেখাওঁ এখন এতিয়া মানে বৰ্তমান আমাৰ ইয়াত এখন মাল নিয়া গাড়ী হিচাপে ইউজ কৰি থকা হৈছে তো বাহিৰৰ পৰা কণ্ডিশ্যনটো চালিয়া হৈছে পেপাৰ পাতি আপ টু ডেট নাই তো ঘৰৰ ওচৰতে চলাই থকা হৈছে এতিয়া মই দেখাওঁ ভিতৰৰ কণ্ডিশ্যনটো হা ইঞ্জিন চিঞ্জিন চালিয়া হৈছে কিন্তু এইটো অৱস্থা চাওক তই কোন এইবাৰ ধান চান আনি অৱস্থা দেখিছে নে মানে ভিডিঅ'টো বনালো তাকে দেখাবলৈ এতিয়া সেই আগলৈ গৈ চাওঁ কিমান দূৰ যায় কি হয় নে বাটতে ৰৈ যায় সেইটোও গম নাপাওঁ নি চাওঁ পৰিয়েতো আছে এতিয়া নি চাওঁচোন কি হয় মাল গাড়ীখন লৈ চাওঁ মাল গাড়ীয়ে হ'ল গাড়ীখন চলাই চাওঁ আকৌ বা ষ্টাৰ্ট হয় নহয় আকৌ বা আগলৈ যায় নে সেইটো ক'ব পৰা নাই নি চাওঁ খালি দূৰ যাব নোৱাৰি বেছি দূৰ নাযাওঁ এনেই ৰিক্স নলওঁ এই অলপ আগৰ পৰাই এইবাৰ এটা হেৰিয়তে ষ্টাৰ্ট লৈছে বুজিছা হা এইটো ব্ৰেকৰ চাউণ্ড হয় এইটো চাউণ্ড ওলাই থাকে গাড়ী চাউণ্ড শুনিছে নাই কি
অল জাষ্ট বডি চডি পৰা অলপ চাউণ্ড ওলাই আছে আৰু বাকী বেছি দূৰ নাযাওঁ এতিয়া অকণমান আগৰ পৰা চালিয়া হৈ আছে না আপোনাৰ গাড়ী বডিহে এনেকুৱা অৱস্থা গাড়ীখনৰ ভিতৰত দেখি এনেই নাভাবিব যে ফাল্টু বুলি কবাকৈ ঘূৰাই দিব অফৰোডিং কাম কৰিব অকমান আগলৈ যাওঁ ভিডিঅ' কেইখনটো হেৰি আৰু যাওঁ ইঞ্জিন চালিয়া হৈ আছে কিন্তু বচনিছে পুৰা গৈছে গাড়ীখন যদি ঠিকছে বনাই লোৱা হয় চালিয়া ধৰিব ৰেকৰ্ডিংটো অন কৰি আছ নাই ভালকে ভিডিঅ' এটা বনাম কোনোবাই আজিকালি জাষ্ট এনেই অলপ বনাইছো ভালকে তেল চেল ভৰাই মেলি অলপ ঠিকছে এইখনৰ ওপৰত ভিডিঅ' এটা বনাব লাগিব মোবাইল লাগে মানুহ কৈ যাম মোবাইল সেইটোৱে আজি ভিডিঅ'টো ইমান হেৰি কৰিব লাগিব নেকি